এক জঘন্য কাণ্ড সংঘটিত হৈছে এইখন অসমতে, যিটো কাণ্ডৰ শুনিলে আপোনাৰো হয়তো গাৰ নোম শিয়ৰি উঠিব। এইবাৰ মেডিকেলৰ ভিতৰত উপৰ্যুপৰি ধৰ্ষণ 12 বছৰীয়া কণমানিক। শুনক সম্পূৰ্ণ ঘটনাৰ কণমানিগৰাকীৰ মুখেৰে। সেইটো কলেজ যা দোকান পৰা হেৰি বিস্কুট লৈ আহ, তেতিয়া আমি মোৰ ভনী তই মই হৈ চাহ খাম। মই দোকান গ'লো বিস্কুট ল'ব অৰ্জুন ঘৰত, আৰু দোকান গৈ আছিলোঁ, জবৰদস্তি মোক টানি লৈ গৈছে। চাব চেণ্টাৰ ভাগা আছে তাতে, বেয়া কাম ৰাত গোটেই কৰিলে, আকৌ আধা ৰাতি সেইটো পলাই গ'ল। মোক ক'লে হেৰি ইয়াত পৰা চা, তই মোৰ নাম একো ক'লে তই তোক চাবি মই কি কৰিম, এনেকুৱা কৈছে। আৰু দিনত বিচাৰি আছিলে, সেইটো মোক ক'লে আহি ক'লে তোক বিচাৰি আছে মা দেউতাৰ ভনীকেইটা, মোৰ নাম নকবি নহ'লে তোক কি কৰিম চাবি, ভালকৈ কৰিম এনেকুৱা বুলি বেয়াকৈ কৈছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে লম্পটটোক। স্থানীয় ৰাইজে ফাঁচি দাবী উত্থাপন কৰিছে লম্পটটোৰ। বৰ্তমান সময়ত নাৰী কিমান সুৰক্ষিত প্ৰশ্ন হয় এতিয়া সমাজৰ সাধাৰণ ৰাইজৰ। এনে ক্ষেত্ৰত চৰকাৰে এনে লম্পটসমূহক লগে লগে ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে, নহ'লে দিনক দিনে এনে জঘন্য কাণ্ডসমূহ পুনৰ ঘটি থাকিব। ব্যুৰ' ৰিপৰ্ট, নিউজ 8।